জয় হিন্দ আৰু গুড মৰ্ণিং সকলোকে। তো আজিৰ ঘৰৰ এটা ব্লগ আপলোড কৰিম আৰু এয়া আমাৰ ঘৰটো দেখিছেই পাছফালে। বাকী চাৰিওফালৰ পৰিৱেশটো ফাৰ্ষ্ট টাইম দেখাই লওঁ, ঠিক আছে। এয়া আমাৰ চাৰিওফালৰ পৰিৱেশ। বাকী এনেকৈ ঘৰৰ আগফালে পদূলিয়েদি এটা ৰাস্তা গৈ আছে, যিটো আপোনালোকে হয়তো বহুতে গম পায়। বগীবিলত, ডিব্ৰুগড় বগীবিলত কাঞ্চনজংঘা ৰিজৰ্ট আছে, যি ফ্ল'টিং ৰিজৰ্ট, তালৈ যোৱা ৰাস্তা এইটো। ইয়াৰ পৰা যদি যায় বহুত ধুনীয়া পৰিৱেশ পাব আৰু নদী কিনাৰ চাপৰি। বাকী আগতে আমাৰ খেলপথাৰখনো আছিলে আৰু এইটো হৈছে নেশ্যনেল হাইৱে, তাৰ ওপৰত ট্ৰেইন লাইন। বাকী এইফালে বগীবিল দলংখন আৰু এয়া আমাৰ চাৰিওফাল, এইটোৱে আমাৰ ঘৰ। বাকী চাওক, হয়তো আপোনালোকে যিসকলে আগৰ পৰা ভিডিঅ' চাই আছে তেওঁলোকে গম পাব, মই জন্মদিনত গছপুলি দুটা ৰুইছিলোঁ। তো প্ৰথম সেইকেইটা দেখাই লওঁ, বাকী তাৰপিছত বেলেগ বস্তুখিনি দেখাই আছোঁ। গছপুলি এটা ইয়াতে ৰুইছিলোঁ, এইটো চিকু ফ্ৰুট। অসমীয়াত কি কয় মই নাজানো দেই, চিকু বুলিয়ে কয় চাগে। এইটো পুলিটো বহুত সৰু আছিলে আৰু ভাবিছিলোঁ জীয়াই থাকিব নাই, কিন্তু লাহে লাহে মাটিৰ লগত এডজাষ্ট হৈ গ'ল বস্তুটো। বাকী এনে অমিতা আছে, সেইবিলাক অমিতা লাগিও আছে, দেখিব পাৰিছে, লাগিও আছে অমিতা। আৰু এইজোপা আমলখি পাতটো একদম চোৱালে আমলখি নিচিনাই লাগে, তেনেকুৱাই আৰু। বাকী এজোপা আটলাছ মধুৰি, এইফালেও আছে আমলখি, কিবা কিবি গছ ধেৰ আছে আৰু। বাকী এইবিলাক ফুল দেখিছে নহয়, কিমান লগাই থৈছে। নাম চাম নাজানো আৰু মই, কিন্তু মায়ে বিশেষকৈ লগাই থয় আৰু চব। আৰু প্লাবিতা থাকে আমাৰ ইয়াতে, তো সেয়াই আৰু দেখিছে চব ফুলবিলাক। চাওক, এইবিলাক আৰু দেখাই আছোঁ, ইফালেও আছে, ওপৰতো আছে, চাওক এইবিলাক। বাকী এতিয়া আমাৰ গোহালিটোৰ ফালে লৈ যাওঁ আপোনালোকক। গোহালিটোৰ ফালে বহুত কিবা কিবি আছে, দেখাই আছোঁ। বহুত কিবা কিবি আৰু ঘৰৰে বস্তু আৰু গছ গছনি, শাক পাচলি লগাই থৈছে অলপ চলপ, এইবিলাক। এইটো গোহালিটো। আৰু ইয়াতো মই কি হৈছিলে, এইফালে এজোপা গছ লগাইছিলোঁ, এইটো কি আছিলে বাৰু, জলফাই। এইজোপা জলফাই, এইজোপাও ডাঙৰ হ'ল, এইজোপা এডজাষ্ট হৈ গ'ল মাটিৰ লগত। প্ৰথমে ভয় লাগিছিলে হ'বনে নহয় বুলি, তাৰপৰা লাহেকৈ এডজাষ্ট হৈ গ'ল আৰু। তাৰ উপৰিও এইটো আমাৰ গোহালিটো 3-4টা গৰু আছে আৰু। বাকী ইয়াতে শাক চাক লগাই থৈছে মায়ে, আৰু আছে তেনেকুৱা এইফালে জলকীয়া কিবা কিবি ধেৰ আছে, শাক পাচলি লগাই থৈছে। কম পৰিমাণে আছে, কিন্তু বিভিন্ন প্ৰজাতিৰ আছে আৰু। বাকী ইয়াত চাওক, কুকুৰ পোৱালিকেইটা চাওক, এইটো বহুত এক্টিভ দেই পোৱালিটো। দেখিছে, এইফালে অমিতা গছ আছে, কিবা কিবি আছে ধেৰ। আৰু কি দেখাম, এতিয়া আমাৰ ঘৰ দেখাই দিছোঁ আপোনালোকক। এইটো আমাৰ ঘৰ দেখিছে নহয়, এইটো আছিলে আগতে, ইয়াৰ পৰা আৰু এটা ইমানখিনিলৈকে আছিলে। প্ৰথম বাঁহৰ ভঙা চিঙা আৰু ভিতৰৰ পৰা দেখাই আছোঁ। বাকী এতিয়া কি হৈছে, দুটা ৰুম কৰা হৈছে। এইফালে এইটো এটা ৰুম, ইফালে এটা ৰুম, আৰু এখন বাৰাণ্ডাখন কৰা হ'ব এইকেইদিনতে, ভালকৈ টিং চিং লগাই দিয়া হ'ব। 1 বছৰ গেপ লৈ 26ত সম্পূৰ্ণ ক্লিয়াৰ কৰি দিম ভাবি আছোঁ। কি হয় এতিয়া, অকণমান অসুবিধা হৈ আছে, মানুহটো ছেট হ'ব লাগিব নহয়। বাকী ঘৰৰ ভিতৰতো দেখাই আছোঁ এতিয়া, চাওক। ইমান ঠিক নহয় আৰু দেই জধংগ, তথাপিও দেখাইছোঁ আৰু আপোনালোকে আশা কৰে বহুতে চাবলৈ বিচাৰে ন, দেখাই দিছোঁ।
এইটো মই টিভি লৈছিলোঁ ছনী, কাৰণ টিভিটো নাছিলে আমাৰ, তো ট্ৰেইনিং কমপ্লিট কৰি আহি প্ৰথম টিভি এটা লৈছিলোঁ মই ঘৰত, মানুহবিলাকে চাই থাকিব বুলি, ছনী। তাৰ পাছতে বাকী এইবিলাকে, মইতো কাপোৰ য'তে ত'তে পেলাই থওঁ, বাকী এনেকুৱা ধৰণৰ আৰু বস্তুবিলাক। ভিতৰত আৰু দেখাই আছোঁ ৰ'ব। এয়া মই কৈছিলোঁ যে 2টা ৰুম, এইটো এটা আৰু এইটো এটাহে, বাকীতো তেনেকৈ নাই। এতিয়া বনাম আৰু নেক্সট এইখিনি যিমান আছে এইটো এৰিয়াটো, পাছফালৰ এৰিয়াটো এইফালে দীঘল কৰিম আৰু 4-5টা ৰুম এইফালে কৰিম। হ'ব, লাহে ধীৰে হ'ব আৰু। বাকী এয়াই আৰু ঘৰৰ ভঙা চিঙা বস্তু, পুৰণা বস্তু। এইটো চাওক, চবচে মেইন কি লিখা আছে বাৰু? ড্ৰিম আছিলে মোৰ ইণ্ডিয়ান আৰ্মি, ড্ৰিম ইণ্ডিয়ান আৰ্মি, ভাৰত মাতা কি জয়। আৰু এনেকুৱা ধৰণৰ জ'চ আছিলে, য'তে ত'তে মই লিখিয়ে থওঁ, মানে আগতে য'তে মন ত'তে লিখি থওঁ। বাকী এখন ডাইনিং টেবুল, ইয়াতে আগতে ভাত চাত খাইছিলোঁ। আৰু এইটো পাকঘৰটো আৰু এনেকুৱা আৰু আমাৰ ভঙা চিঙা, টুটা ফুটা। এইফালে আমাৰ লাভিতা বাইদেউ কি কৰি আছ তই? গা ধুবলৈ পানী, গৰম পানী কৰি আছে গা ধুবলৈ লাভিতা বাইদেউ। তাকে আৰু এইবিলাকে আছিলে আৰু ঘৰৰ এটা ভ্লগ, সৰু সুৰা আপোনালোকক দেখালোঁ। সেয়াই আৰু ঘৰটো দেখিছেনে? আগতে এনেকুৱা ধৰণৰ আছিলে। চাওক টিং টুটা ফুটা, চাওকচোন। যিকোনো অকণমানটো ডেভেলপ হৈছে, আৰু 1-2 বছৰ পাছত দেখিব সম্পূৰ্ণ ডেভেলপ হ'ব। তেনেকুৱা আৰু এনেকুৱা ফেমিলিৰ পৰা ওলাই আহিছোঁ, আৰু অকণমান এইটো উন্নতি হৈছে, ডেভেলপ। তো সকলোকে কওঁ, কষ্ট কৰক, কাৰণ বহুত কষ্ট কৰিলোঁ আমি, বহুত কষ্ট পাই ডাঙৰ দীঘল হৈছোঁ। তো কিছুমান কথা বুজি পালোঁ। মই আগতে ক'বলৈ মানে বেয়া, কিন্তু বহুত অদ্ভুত টাইপৰে ল'ৰা আছিলোঁ, এনি টাইম ঘূৰি ফুৰা, বেয়া বস্তু কিবা কিবি। কিন্তু এক টাইমত বুজি পোৱা হৈ যাওঁ ন যেতিয়া, আৰু পৰিস্থিতি চাই কিনে নিজেই বস্তুটো ঠাণ্ডা হৈ যায়, মানে যিটো আগৰ জোচ থাকে, উৎপতীয়া জোচটো নিজে ঠাণ্ডা হৈ যায়। তো সেনেকৈ মানে ধ্যান লগালোঁ নিজৰ কামত, আৰু ফলো পালোঁ। তো সেইকাৰণে সকলোকে কৈ আছোঁ, ভিডিঅ'ৰ থ্ৰুদি সদায় মটিভেট থাকিব, জোচ বনাই থ'ব। তেতিয়া কি হয়, এদিন নহয় এদিন আপোনালোকৰ মানে এইটো সফল হ'ব আৰু লাইফত। বাকী এয়াই আছিল ঘৰৰ এটা সৰু সুৰা ব্লগ, চাৰিওফালৰ পৰিৱেশ, ঘৰৰ পৰিৱেশ দেখালোঁ। আশা কৰোঁ ভাল পালে। তো নেক্সট আকৌ ভিডিঅ'ত লগ পাম। তো এতিয়ালৈ ৰাখিছোঁ। জয় হিন্দ, বাই বাই।